নমস্কাৰ প্ৰিয়মসকল, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ মাজত ময়ো বৰ্তমান ভালে আছোঁ। কি কয়, আজি আমি বংকোৱাল নামে এটুকুৰা ঠাইলৈ আহিছোঁ। অলপ দিন আগত আমি ইয়ালৈ আহিছিলোঁ, তাৰ মই ভিডিঅ' দিয়া নাছিলোঁ, বহুত দিন হ'ল বাৰু। মানে মই যেতিয়া ইউটিউব চেনেলটোত ভ্লগ দিয়া আৰম্ভ কৰিছিলোঁ, তাৰ আগতে আহিছিলোঁ এইখিনি ঠাইলৈ। ইয়াতে নাটকৰ ৱৰ্কশ্বপ দিবলৈ আহিছিলোঁ। তো আজি বহুত দিনৰ মূৰত আহিলোঁ, বোলো আপোনালোককো দেখুৱাওঁ আমিনো ক'ত আছিলোঁ, কেনেকুৱা ঠাইত আছিলে। এইখন হ'ল বোকাখাটৰ মহুৰা মুখৰ পৰা সোমাই আহিব লাগে, বংকোৱাল নামে এটুকুৰা ঠাইত দেখিছে। তো আমি ইয়াতে বহুত দিন থাকিছিলোঁ, প্ৰায় 45 দিন। মই পইচা 45 দিন নাছিলোঁ, 20 দিন আছিলোঁ। আৰু 20 দিন আমি আমাৰ যিখিনি লগৰ আছিলে থাকিবৰ কাৰণে এটা ঘৰো বনাই দিছিলে। আমি ক'ত আছিলোঁ, ঘৰটো কোনটো, সকলোবিলাক আপোনালোকক দেখুৱাই থাকিম। গতিকে ভিডিঅ'টো শেষলৈকে চাব, আৰু ভিডিঅ'টো চাই ভাল লাগিলে কি কৰিব লাগে তো জানে। তথাপিতো আকৌ এবাৰ কৈ দিছোঁ, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে ব'লক ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। মানুহৰ এৰিয়া হয়। তো এইটো হ'ল, আমি ইয়াতে থাকোঁহি তেতিয়া। এইটো কি বুলি কয় এইখন? পেৰাপ কয়, তেওঁলোকে কৈ দিছে। গোটেইকেইটা কৈ দিয়ক। একেবাৰে ওপৰখন কি কয়? কুম্বাং। এইখিনি কুম্বাং। আচ্ছা, আৰু কি দি থৈছে কেৰাহীত? আৰু এই দুজনে পুৰা গাহৰি মাংস দি আছে। এই গাহৰি মাংস নেকি? গাহৰি মাংস। আৰু লগত কি আছে? এইটো চৰিয়াত আপং আছে। তো এয়া পলাদা আহিছে। সেই পলাদা আমাৰ কি হেৰি আছিলে, এইটো আমাৰ কি জংকীয়া পানা যে, জংকী পানৰ মৰাটো ৰিয়েল কথা। ইয়াৰ যেনেকৈ খুচি পেলাই তাৰমানে নোপতে বিয়া কথা। তোমালোকে যাতে এতিয়া হাজৰিকা বিয়া পতা, আমাৰতো আকৌ লৈ বুলি কৈছে। আজিলৈ কোনো বিয়া নকৰা নাই। কেলে বিয়া পাতিব লাগে বুলি কয়, তাৰমানে মমায়েকক জীয়েকক আনিব পায় বুলি কয়। কিন্তু এইকাৰণে নানে, তাৰমানে মমায়েকৰ যিজনী মোতকৈ ডাঙৰ হ'লে বাই বুলি ক'ম, মোতকৈ সৰু তেতিয়া আচলতে এই মানুহজন আগতে লুকটো বেলেগ আছিলে। মই ফটো একপি দি দিম আপোনালোকৰ ভিডিঅ'টো এইখিনিতে। তো আগতে লুকটো বেলেগ আছিলে, এতিয়া বেলেগ হৈ গ'ল। আৰু বেলেগ হোৱাৰ পিছত কেনেকুৱা লাগিছে, বৰটেঙা টুপি নাই দেখোঁতে লাগিছে বোলে। কালি মোৰ কৈছে পাপা নিচিনা মাহাতো মোৰ হৈ যাব লাগিব, সি চিন্তা কৰিব। শুনি লওক বাইদেউ, গান এটা গাওক। এবাটি খাই লওক। আমাৰ খোৱাটোৱে আমি আলোচনা অকমান মেলত ভৰি হুদুম বনে বগাই লগত কান্দো মাৰি দিব লাগে। আকৌ গাত বুই দেখা না কেনেকৈ ডালতে পৰে মন কুমলীয়া বুজাবই নোৱাৰো, ঘূৰি মনতে পৰে মুখৰে চলিয়া মুখৰে চলি বুদ্ধি চলা দৰে আমাৰ ক'ব লাগে টিকেট ক'ব লাগে। তাতো বেয়া পাইছো আকৌ। এই তাতো তাতো মই দৰমহা দিমতো।
হাতী হেৰুৱালো ৰণ পাই হেৰুৱালো মোৰে ঐ চেনাই চেনাই কৈ চোতাল দুবৰি মাইকী মানুহ গান মই মতাটো গা দিছো লাগে তহঁতে হয় বাই পিছত আকৌ লগাই দে পিছত মাত আহি দে টিপি টিপি গান দে ভাগতে মান লৈ গান কৰ তাতো গাব এতিয়া গান তাতো গাব এতিয়া গান বেয়া পাইছো আকৌ যৌৱনকাল ঘূৰাই দিম আমি মন গ'লে ঘৰতে গাই থাকো তহঁতে গাবলৈ টিকেন্দ্ৰ তীৰ্থ পলাকে ঠগিলে আকৌ খুবে ঠগিলি বুলি ক'লে তোকে ঐ টিকেন্দ্ৰ কি চোলাই হুৱাব তোক ঐ টিকেন্দ্ৰ ঐ 39 স্পৰ্টিঙে হুৱাব তোকে ঐ টিকেন্দ্ৰ হে চোলানি দিম মই দি দিবা একদম টিকেন্দ্ৰকে এই টিকেন্দ্ৰ তুমি যদি ভিডিঅ'টো চোৱা তো এইটো গম পাবা যদি টিকেন্দ্ৰৰ ভিডিঅ'টো চাই সি গম পাই যাব মালটো টিকেন্দ্ৰক দি দিয়ে চপাই দে কোম্পানী জাহাজখন টিকেন্দ্ৰ বাতৰি মুঠতে টিকেন্দ্ৰক লোৱা হৈছে ইয়াত যদিয়ে যাওঁ টিকেন্দ্ৰ তোমাক ইয়াত বিচৰা হৈছে অস্থায়ী কাউণ্টাৰত নহয় এইটো অসমত টিকেন্দ্ৰক বিচৰা হৈছে য'তে আছা তুমি অতি শীঘ্ৰে ইয়াত দেখা দিয়া টিকেন্দ্ৰক বিচৰা হৈছে এইটো অসমত টিকেন্দ্ৰক চাব মন যায় আমাৰ টিকেন্দ্ৰক চাব মন যায় কি খবৰ ভালে কি কৰি আছে সেইটো আমি থকা অকুমটো আপুনি যে মোক ভাত নোখোৱালে কেলে তো বলক অকুমটো চাই আহোঁ এইটো বন্ধ হৈ আছে বৰ্তমান খুব ধুনীয়া পৰিৱেশ এইটো এটা ডুবি হয় এইখন দলং এইটো ডুবি ইয়াতে আছিলোঁ বহুত দিন চলো এইটো চাহ আমি লেট্ৰিন ঘৰতে এতিয়া নাইকিয়া হৈ গ'ল লেট্ৰিন কৰিব নোৱাৰিলেহেঁতেন লেট্ৰিনতে উঠি গ'ল আছে দাদা যাওঁ দেই বাই 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 কিয় আমাকে বিচাৰি আহিছে বোলে মেঘালী ভিতালী জিমি জিমি কি খবৰ বোৱা ইমান দিনৰ মই লগ পাইছোঁ পলাইছে যে ভালেই ইহঁতবোৰে নাটক কৰিছিলে দেই ইয়াত আৰু বাকীবোৰ ক'ত গ'ল হয় নেকি কি খবৰ তোমালোক কি কিহত পালাগে এতিয়া তাই অঁ মেট্ৰিক পাছ যে কোনে কৈছিলা যে মোক মেছেজ কৰিছিলে কোন পাছ কৰিছিলে মেট্ৰিক পাছ কৰিছিলে যে অঁ জানমণিয়ে মেট্ৰিক পাছ কৰিছিলে এবাৰ হয়নে অঁ বাকীবোৰ ক'ত গ'ল ইহঁতৰ লাষ্ট দেখা মই ইহঁতৰ নাটকৰ ফটোবোৰ দি দিম ভিডিঅ'টোত দেই বাকীবোৰ ক'ত গ'ল বাকীবোৰক মাতিব লাগিছিলে আকৌ আয়ুষ্মানহঁত নাই নেকি ঐ আয়ুষ্মানহঁত নাই নেকি ভিতালী চোৱা এইফালে চোৱা ইমান দিনৰ মই লগ পাইছোঁ সিহঁতৰ লাষ্টটো চোৱা জিমি কি খবৰ কেনেকুৱা লাগিছে ইমান দিনৰ মই লগ পাইছোঁ ভাল লাগিছে জিমিয়ে গান এটা গাব আমি প্ৰথমতে চাহ খাবলৈ যোৱাৰ আগত জিমিৰ গান এটা শুনি লওঁ জিমি আহি যোৱা এইফালে ৰাসৰ গান বহি লওঁ মই ৰৈ আছোঁ এইফালে হেৰি ৰীল খতম হৈ যাব কিন্তু আকৌ এজনে কি হ'ল
অঁ এই আমি ৰাস আৰম্ভ কৰিবলৈ লৈছোঁ গীত এটা তাৰে গাবৰ কাৰণে গাবলৈ কোৱাৰ কাৰণে গাই দিছোঁ যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব আৰু দেই কৰিব কৰিব সকলো ইউটিউবে আজি আনন্দে নন্দ ঘৰে পুনৰ কৃষ্ণ জন্ম ধৰে নেত্ৰ নীল নীল নেত্ৰ চলাই গোপ গোপী হবে মিলি মংগল চাই সখী হে নমস্কাৰ বা বা জিমিয়ে ধুনীয়া একদম ৰাসৰ গান গাইছে দেই ৰাস ঐ ৰাসত কি লৈছা কাষত এই গায়িকা হৈছে এই হেৰিয়ে কি লৈছা তোমালোকে এই কংস ল'লে ভাল লাগিব তাতে খামগে আৰু ক'ত খাম চাহ নাৰ্চাৰী নাৰ্জাৰী তাতে আমি চাহ খাব যাম আল্লো এইখন খোলা আছে আকৌ আইলো এইখনত আছে চোন আজি কি ৰাতি থাকি যাব নেকি আজি কি ৰাতি আমি এতিয়া থাকি যাম ইয়াতে খাওঁ নেকি ইয়াতে খাবা না আমাৰ ৰাসৰ ৰিহাৰ্চেল ইয়াতে খাবা না ইয়াতে খাম নে চাহ খাবে এহেঁতে জানা ক'ত খাবা ক'তে না আছে না মছলা পেকেট কি হ'ব নাই, বেলেগ একো নাই হেৰি অকল হেৰিকেইটাই আছে খুৰমাকেইটাই আছে ঘৰত নেকি আইলো তীৰ্থ চাই চাহ খুৱাব আজি আইলো নাচিব 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 ল'ৰা ছোৱালী ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ সামৰি দিম এনেই অকণমান বোলো চাহ দেখুৱাওঁ আপোনালোকক বংকুৱাল আহিছিলোঁ যিহেতু বংকুৱালৰ বস্তু এইজনে শাক ল'লে ইয়াতে শাক ইয়াত দেখিছে যে 20 টকাত লৈছে মই গোলাঘাটত সিদিনা 20 টকাত একমুঠি ল'লোঁ তাকো ভিতৰখিনি আধা সংখ্যক গেলাই হয় ইয়াতে পাচলিৰ দামো হয় 5 মুঠি 20 টকাত আৰু বেলেগ বেলেগ পাচলিও আছে কিন্তু এতিয়া পাচলি নিবলৈ নোৱাৰি মানে নিবলৈ নোৱাৰি কাৰণে আমি নাই লোৱা আৰু মাছ চাছৰ দামো ইয়াতে কম হয় মই বহুত দিন ভিডিঅ' আপলোড কৰা নাই কিয়নো মোৰ ফোনটো অলপ বেয়া হৈ আছে এতিয়াও চাগে ভিডিঅ'টো সেইকাৰণে সামৰি দিম কাৰণ মানে ৰাতি একদম ভিডিঅ' কোৱালিটি বহুত বেয়া হৈ যায় তাৰ আগতে মই এটা ধুনীয়া বস্তু দেখাই লওঁ এই বংকুৱালত এটা ধুনীয়া জিম আছে জিমটো দেখাই লওঁ এইফালে আছে জিমটো ডেকাচাং হয় খুব ধুনীয়া ধুনীয়া বস্তু আছে ইয়াতে এইটো ডেকাচাং জিমটো হয় তো মই ইয়াতে মোৰ এই ভ্লগটো সামৰি দিম বহুত দিন আগতেও কৈছোঁ বহুত দিন ভিডিঅ' মই দিয়া নাই কিয়নো মোৰ ফোনটো বেয়া হৈ আছে আৰু মই বৰ্তমান ঘৰত নাথাকোঁ মই গোলাঘাটত আজিকালি থাকোঁ আৰু গোলাঘাটত কিয় থাকোঁ আৰু কি কৰি আছোঁ গোলাঘাটত মোৰ এটা অকণমানি ভাল খবৰ আছে মই এইটো ভিডিঅ'ত আপোনালোকক নজনাওঁ পিছত কেতিয়াবা জনাম আৰু গোলাঘাটত নাটকৰ কামো কৰি আছোঁ কি নাটকৰ কাম কৰিছোঁ কি নাটক কৰিছোঁ সেইটোও আপোনালোকক জনাম আৰু গতিকে মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু যদি ভিডিঅ'বোৰ চাই ভাল লাগে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব নতুনকৈ যদি আহিছে কোনোবা আৰু লগৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব গতিকে আজিলৈ সকলোকে বাই বাই